হেল্ল' ষ্টুডেণ্টছ, সকলো চাগে ভালে আছা। যিহেতুকে তোমালোকৰ পৰীক্ষা চলি আছে, ছমহীয়া পৰীক্ষা, হাফ ইয়াৰলি পৰীক্ষা চলি আছে। এইবাৰ দেখা গৈছে 45 মাৰ্কছ MCQ আৰু 45 মাৰ্কছ তোমালোকৰ ৰিটাৰ্ণ আহিছে। তাত যিটো MCQ আছে 45 মাৰ্কছ, তাত তোমালোকে কেনেকৈ টুকা একদম সঠিককৈ মাৰিবা তাৰ কিছুমান উপায় মই লৈ আহিছোঁ। আৰু এইটো এনেকুৱা নহয় যে তোমালোকে একো পঢ়ি নগ'লেও হৈ যাব, তেনেকুৱাও নহয়। তো মানে আমি টুক্কা মাৰিবৰ কাৰণেও আমাক কিছুমান নলেজ লাগিব, ঠিক আছে। তো এইটো ভিডিঅ' সকলোৰে কাৰণে, একেবাৰে টপাৰটোৰ কাৰণেও, এভাৰেজৰ কাৰণেও আৰু একেবাৰে ল'ৰাখিনিৰ কাৰণেও চবৰে এইটো মেথডে কামত দিব বুলি মই আশা ৰাখিছোঁ। তোমালোকে ভালকেনে চাই যাবা। তো লাষ্ট তোমালোকৰ ইংলিছৰ পৰীক্ষাত মই পেপাৰখন চাইছোঁ, তাত দেখা পাইছোঁ যে তোমালোকৰ যিখিনি MCQ আহিছে তাত আগতে দেখা যায় যে যিটো আমাৰ অপশ্যন চাৰিটা থাকে, ABCD চাৰিটা অপশ্যন থাকে, তাৰে যিটো D অপশ্যন আছিলে, D আগতে নন অফ দ্য এবভ, অল অফ দ্য এবভ তেনেকুৱাটো বেছিকৈ থাকে, কিন্তু এইবাৰ দেখা গৈছে D2 অপশ্যন তোমালোকক দিছে। মানে আমি এনেকৈ চাব লাগিব, কথাটো হৈ গ'ল কি 45 মাৰ্কছ, ঠিক আছে। 45 মাৰ্কছ আমাৰ MCQ আহিব, আৰু এই 45 মাৰ্কছৰ যদি আমি চাওঁ তেনেহ'লে A, B, C আৰু D আমাৰ হাতত চাৰিটা অপশ্যন আছে, হয়নে? মানে যেতিয়া পেপাৰখন ছেট কৰে তেতিয়া কেনেকুৱা ধৰণে ছেট কৰে, তো 45 মাৰ্কছ MCQ, তাতে অপশ্যন A, অপশ্যন B, C, D চবেই ইকুৱেলি মানে চবৰে মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন হৈ থাকে। কেনেকৈ চাগে 45/4 যদি আমি কৰি দিওঁ 11.25, অ'কে 11.25 পাম। আমি ৰাউণ্ড ফিগাৰ ধৰি লওঁ 11, মানে এটা অপশ্যনত, মানে অপশ্যন Aত 11টা শুদ্ধ, অপশ্যন Bত 11টা শুদ্ধ, অপশ্যন Cত 11টা, অপশ্যন Dত 11টা, কোনোবা এটাত বেছি কেনে গুচি যায় কাৰণ 11.25 আছে, তেনেকৈ যদি আমি চাবলৈ যাওঁ, ঠিক আছে। তো অপশ্যন B বা অপশ্যন C কোনোবা এটা 12 থাকিব, বাকী গোটেইকেইটা 11 তেনেকৈ থাকিব, ঠিক আছে। অলপমান নইজ পোৱাৰ পৰা মই যিমানখিনি ৰিডাকশ্যন কৰিব পাৰিছোঁ কৰিছোঁ, চেষ্টা কৰিছোঁ মই, আৰু তোমালোকেও অলপমান মোক ছাপোৰ্ট কৰিবা, কাৰণ মই দেখাম সোনকালে কেনেকৈ মই কি চিটুৱেশ্যনত কেনেকুৱা এৰেঞ্জমেণ্ট কৰি পেলাই তোমালোকৰ কাৰণে ভিডিঅ' বনাবলৈ আহিছোঁ। আৰু লগতে ভাল খবৰ এটাও মই কৈ থৈছোঁ, যিহেতুকে তোমালোকৰ ছমহীয়া পৰীক্ষা এটা শেষেই হ'ব। ছমহীয়া পৰীক্ষা শেষ হোৱাৰ পাছতে মোৰ ইয়াত মই টাইমটো তোমালোকক জনাই দিম, পষ্ট মোৰ ভাগ কমিউনিটি তোমালোকে চাই থাকিবা পষ্ট, আৰু পষ্টত মই তোমালোকক ক'ম ছমহীয়া পৰীক্ষা শেষ হোৱাৰ পাছতে তোমালোকে কণ্টিনিউ মই যিটো অফলাইন কোচিঙত যিমানখিনি মই ডিটেইলছ বুজাই পেলাই ল'ৰা ছোৱালীক তাত ঠিক ঠাক কৰি আছোঁ, সেই একেখিনি মেটেৰিয়েলকে মই ইউটিউবত তোমালোকক ক্লাছ হিচাপে মই শ্বেয়াৰ কৰি যাম। তো তোমালোকে মোক ইউটিউবৰ জাৰ্ণিত যদি তোমালোক যিখিনি, মানে মোৰ এটা টাৰ্গেট আছে, যিখিনি ল'ৰা ছোৱালীক মই পাবগৈ পৰা নাই বা যিখিনিয়ে ক্লাছ তেনেকৈ ল'ব পৰা নাই, তেওঁলোককো যাতে মই ৰিচ আউট কৰিবগৈ পাৰোঁ, তেওঁলোকেও যাতে ভাল কৰিবগৈ পাৰোঁ, সেইটো এটা মোৰ মটিভ। আৰু মোৰো এইম বহুত কিবা কিবি আছে, এদিন তোমালোকক নিশ্চয় ক'ম যদি তোমালোকে সোধা। বহুতো কিবা কিবি ভাবি থোৱা আছে এই সমাজখনৰ প্ৰতি। যি কি নহওক, এইটো টপিকলৈ আমি আগবাঢ়োঁ। আমাৰ এটাত 11 মাৰ্ক আছে বুলি আমি গম পালোঁ। এতিয়া লেটছ চে আমি এটা কাম কৰিব লাগিব, সেইটো হৈ গ'ল কি, যেতিয়াই তোমালোকে MCQ কৰিবা এটা কথা সদায় মনত ৰাখিবা যে আমি একদম 100% চিয়'ৰকেইটা আমি টিক কৰিব লাগিব, ঠিক আছে। আমাৰ এটাই কাম হ'ব, একদম 100% চিয়'ৰ যেনিবাকে তোমালোকে 45 মাৰ্কছ 100% আহিছে, তাৰে একদম তোমালোকে 100% চিয়'ৰ, একদম পূৰা কাৰেক্টলি তোমালোকে যেনিবা ধৰি লোৱা 20টা কৰিলা, ঠিক আছে। 20টা যদি কৰা 45ৰ পৰা তোমালোকে কেইটা শুদ্ধকৈ কৰিলা, 20টা শুদ্ধকৈ কৰিলা, আৰু হাতত তোমালোকৰ কেইটা আছে 25টা, তেনে 25টা তোমালোকৰ থাকি গ'ল, ঠিক আছে। 25টা তোমালোকৰ থাকি গ'ল। এতিয়া আমাৰ টপাৰখিনিৰ কথা বেলেগ, টপাৰখিনিয়েতো মোটামুটি চব কৰিয়ে দিব। তো যদি টপাৰখিনিও যদি কেনেবাকৈ অলপমান কেনেকুৱা পাজল লাগি যায়, বোলে কেইটামান থাকি গৈছেগৈ, তেতিয়া এইটো মেথড ইউজ কৰিব পাৰিবা, আৰু এভাৰেজখিনিয়েতো এইটো মেথড ইউজ কৰিবাই। 20 কুৱেশ্যন তোমালোকৰ হৈ গ'ল, তাৰপিছত তোমালোকে চেষ্টা কৰিবা যে হ'ব পৰা চান্স আছে নেকি, যে এইটো কুৱেশ্যন তাৰ কেনেবাকৈ এইটো হ'ব পৰা চান্স আছে নেকি, অপশ্যন B, C, D ভালকেনে পঢ়িবই চাবা, দেখিবা যে তাতো তোমালোকে আইডিয়া তোমালোকৰ আহি যাব মিনিমাম 5-6টা, যে যেনে তেনে মানে হ'ব আৰু হৈছে বুলি তোমালোকে ভাবিছে যে 99% চান্স আছে এইটোৱে এনচাৰ হয়, ঠিক আছে। বা কিছুমান আকৌ সোধাসুধি কৰিবলৈ আছে, যদি সেইবোৰ কৰা একো নাই, কৰিবলগীয়া কথা, সেইবোৰ কৰিলেও কৰিব পাৰে, নকৰিলেও নাই, কিন্তু মই ছাজেষ্ট কৰিম সেইবোৰ নকৰিলে ভাল। কিন্তু যিহেতুকে এইটো ভিডিঅ'টো বনোৱা মটিভটোৱে এইটো, সেইটো কাৰণে কৈছোঁ, কোনোবাই কাৰণ কেলৈ এক্সাম হলত সেইটো চলেই, মানে একদম প্ৰেক্টিকেল কথা মই কৈ দিছোঁ, ঠিক আছে। প্ৰেক্টিকেল কথা মই কৈ দিছোঁ, এক্সাম হলত সেইটো চলে, লগৰবোৰে সেইটো সোধে। তো সোধাসুধি কৰি 100% চিয়'ৰকৈ আকৌ যদি, বা 99% চিয়'ৰকৈ আৰু যদি তোমালোকে 5টা কৰি লোৱা,
মানে তোমালোকে 25টা যদি টোটেল কৰি লোৱা তেনে তোমালোকৰ হাতত আৰু কেইটা আছে একেলগে 20টা এতিয়া এই 20টাত একো অপশ্যনেই নাই যে মই একো ভাবি পোৱা নাই না মোক লগৰ কোনোবাই শিকাইছে না কোনোবাই কিবা কৈছে একো অপশ্যনেই নাই 20টা কিন্তু মই টিক কৰিবই লাগিব তেনে এই 20টাত কেনেকুৱা ধৰণে আমি কৰিব লাগিব সেইটো চাই লোৱা তোমালোকে 25টা টোটেল কৰিলা 25টাত তোমালোকে এতিয়া কাউণ্ট কৰিব লাগিব এ বি চি ডি ইফালে দি ল'বা এ বি চি ডি লিখি ল'বা এইটো অপশ্যন ডি হা ডি লিখি ল'বা তো এনেকৈ চাই ল'বা যে এ তোমালোকে কেইটা টিক কৰিলা ছাপ'জ এ যেনিবা তোমালোকে টিক কৰিলা 8টা 45টা কুৱেশ্যনৰ 8টা তোমালোকে এ টিক কৰিলা তাৰপিছতে বি যেনিবা টিক কৰিলা 10টা চি যেনিবা টিক কৰিলা 6টা আৰু ডি তোমালোকে টিক কৰিলা কেইটা 25টা হ'ব লাগিব কেইটা হ'ল ডি অনলি ওৱান ডি মাত্ৰ এটাহে কৰিছা তেতিয়া টোটেল আমাৰ কিমান 25টা তোমালোকে কৰিলা ঠিক আছে হ'ব তো তোমালোকে এ চিলেক্ট কৰিলা ইমান বি চিলেক্ট ডি বি এটো চিলেক্ট কৰিলা চি এটো কৰিলা ডি এটো কৰিলা হয়নে এতিয়া তোমালোকে দেখিলা যে ইয়াত কি হৈ আছে এ টোটেল কিমানটা আমি মাৰ্কছ পাওঁ 11টা চবৰে 11টা চবৰে 11টা থাকে হয়নে নহয় চবৰে 11টা থাকে এতিয়া চবতকৈ কমকৈ টিক ক'ত মাৰিছা ডি অপশ্যন ডি তোমালোকে মাত্ৰ এটাহে চিলেক্ট কৰিছা তেনেহ'লে অপশ্যন ডিত আৰু কেইটা এনচাৰ সোমাই আছে 10টা এনচাৰ অপশ্যন ডিটো সোমাই আছে অপশ্যন এত কেইটা সোমাই আছে আৰু দুটা তিনিটা অপশ্যন এটো যদি চাওঁ আমি অপশ্যন এটো যদি আমি গোটেই বাকী যি 20টা থাকি গ'ল এই গোটেই 20টাত যদি আমি অপশ্যন এ মাৰি দিওঁ তেনেহ'লে আমাৰ 3 মাৰ্ক পাম কাৰণ কেলৈ অপশ্যন এ অলৰেডি 8টা আমাৰ শুদ্ধ হ'লে অপশ্যন বিত যদি আমি চাওঁ তেনেহ'লে এক মাৰ্কহে বেছিকৈ পাম একহে পাম আৰু অপশ্যন চি যদি আমি চাওঁ তেনেহ'লে আমি কিমান পাম 5 পাম কিন্তু অপশ্যন ডি যদি আমি চাবলৈ যাওঁ কিমান পাম 10 পাম কাৰণ কেলৈ আমি এটাহে টিক মাৰিছোঁ আৰু 10টা বাকী আছেই নহয় তেনে আমি কি কৰিম এই যি 20টা আমাৰ আছে গোটেই 20টাতে আমি কি কৰি দিম গোটেই 20টাতে অকল ডি 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 গোটেই 20টা অকল ডিয়ে মাৰি দিম কিন্তু তোমাৰ 20টা শুদ্ধ নহয় কিন্তু তাৰে তোমাৰ কেইটা শুদ্ধ হৈ যাব 10টা তোমাৰ শুদ্ধ হৈ যাব তো তুমি 10 মাৰ্কছ পাই যাবা কাইলৈ কিছুমানৰ বেলেগ হৈ গ'ল কাইলৈ কিছুমানে এত মাৰিলা 8 বিত মাৰিলা 8 চিত মাৰিলা 8 তেনেকৈ চবতে 8 মাৰিলা ঠিক আছে চবতে যদি সমানেই মাৰিলা তেতিয়াও তুমি দেখিবা কোনোবা এটাত কমকেনে মাৰিছা ছাপ'জ ডিত মাৰিলা বা বিত মাৰিলা চিত মাৰিলা যিটোত কমকেনে মাৰিছা যিটো চবতকৈ কম টিক মাৰিছা সেইটোৱে গোটেই অপশ্যনখিনি তোমালোকে দি দিব লাগিব তেতিয়া তোমালোকে দেখিবা তাত তোমালোকে মেক্সিমাম মানে এনচাৰ কাৰেক্ট হোৱা তোমালোকৰ চান্স আছে এইটো আজি আছিলে মোৰ 100% ৱৰ্কিং যিটো হয় 100% ৱৰ্কিং ঠিক আছে 100% ৱৰ্কিং যিটো হয় সেইটোৱে মই তোমালোকক ক'লোঁ আৰু এইটোৰ ওপৰত মোৰ এক্সপিৰিয়েঞ্চ আছে এটা এক্সাম মই তেনেকৈ এবাৰ দিবলৈ গৈছিলোঁ IRD এটা এক্সাম দিছিলোঁ 2020-21 তেনেকুৱা কথা IRD এটা এক্সাম দিছিলোঁ আৰু সেই এক্সামটোৰ কাৰণে মানে একোৱে মই পঢ়া নাই একো পঢ়া শুনা কৰা নাই মই সেইটো এক্সাম দিবলৈ গ'লোঁ 50 টোটেল 50 মাৰ্কছ হয় MCQ থাকে 50 মাৰ্কছ থাকে এতিয়া 50 মাৰ্কছত মই একোৱে গম নাপাওঁ ৰাতিপুৱা মই কিতাপ মেলি পেলাই ওপৰে মই কেইটামান কুৱেশ্যন চাই গ'লোঁ ইম্পৰ্টেণ্ট চাই পেলাই আৰু সেইবোৰ তোমালোকক শিকাম কেনেকৈ চালে গম পাবা এইকেইটা ইম্পৰ্টেণ্ট নহয় বুলি তো সেইখিনি মই চালোঁ চাই পেলাই মই গুচি গ'লোঁ এক্সাম দিবলৈ আৰু এক্সাম হলত বহি অনলাইন দিব লাগে কম্পিউটাৰত দিব লাগে লগালগ গমেই পাই যোৱা হয় কিমানটো কুৱেশ্যন মানে তুমি পাৰিলা লগালগ গম পাই যায় তাত মই গৈ পেলাই এক্সাম দিলোঁগৈ 50 আউট অফ মই 47 পাইছোঁ 50 আউট অফ 47 পাইছোঁ মই এইটো মেথড ইউজ কৰি পেলাই ঠিক আছে আৰু কিছুমানে যদি সুধিব পাৰে যে IRD তোমালোকে বহুতে নাজানিবও পাৰে IRD এক্সামটো কিয় দিয়ে এইটো তোমাৰ ইঞ্চুৰেঞ্চ এডভাইজাৰৰ কাৰণে IRD এক্সাম দিয়া হয় সেইটো কাৰণে মই দিছিলোঁ 50 আউট অফ মই 47 এইটো মেথড ইউজ কৰি পেলাই পাইছিলোঁ য'ত মই মাত্ৰ নিজৰ মনেৰে কৰিছিলোঁ নিজৰ মগজেৰে মই কৰিছিলোঁ মাত্ৰ 15টা কুৱেশ্যন মই নিজৰ মগজেৰে কৰিছিলোঁ বাকী গোটেইখিনি মই এইটো ছিষ্টেমত এই 100% ৱৰ্কিং এইটো ছিষ্টেমতেই মই পাইছিলোঁ সেইটো কাৰণে সেই মেথডটো মই তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদি কাৰোবাৰ বোলে কিছুমানে কমেণ্ট দিয়া নিগেটিভ কমেণ্ট দিয়া মানুহ কিছুমানৰ থাকে ছাৰ আপুনি IRD এক্সাম দিছিলে হয় জানো আপুনি ইঞ্চুৰেঞ্চ এডভাইজাৰৰ কাৰণে তো যোনে জানে মই মাজতে যেতিয়া কোচিঙত অহা নাছিলোঁ তেতিয়া মই ইঞ্চুৰেঞ্চ এডভাইজাৰৰ কামো কৰিছিলোঁ তো সেইটো এটা কথা
তো তোমালোকে সেইটো চাই ল'বা আৰু যদি তাতো যদি কাৰোবাৰ বিশ্বাস নহয় তেনেহ'লে কমেণ্ট কৰিবা তো মই IRDA মোৰ ভাগৰ যিখন চাৰ্টিফিকেট আৰু তোমাৰ এটা কোড আছে তাৰো ফটো লাগিলে দি দিম তেনেকুৱা মোৰ আছে তো সেইখিনি কৰি পেলাই মই এক্সপিৰিয়েঞ্চ গোটাই থোৱা আছে সেই এক্সপিৰিয়েঞ্চৰ পৰা মই তোমালোকক কৈছোঁ এটাই একদম মনত ৰাখিবা পূৰা মনত ৰাখিবলগীয়া কথা এইটোৱে যে যিটোত অপশ্যন কমকেনে টিক কৰিছোঁ সেইটোতে গোটেইখিনি মাৰি দিব লাগে খালি এইটো নহয় যে মই 45ত 45 সেইটো মাৰি দিম সেইটো কিন্তু নহ'ব তাৰ কাৰণে মিনিমাম তোমালোকে 5 মাৰ্ক নিজে কিন্তু উঠাই ল'ব লাগিব যে 15-20 মই মিনিমাম একদম 100% চিয়ৰ মই কৰিলোঁ তাৰপিছত ছাৰে কোৱা মেথডটো এপ্লাই কৰিব লাগিব মই কোৱা মেথডটো এপ্লাই কৰিব লাগিব বুজি পাইছানে সেইটোৱে আছিলে আশা কৰোঁ তোমালোকে ভাল পাবা এইটো ভিডিঅ' চাই ভাল পাইছা আৰু যদি ভাল পাইছা লগৰবোৰৰ লগত শ্বেয়াৰ কৰিবা আৰু 2 নম্বৰ কথা যিটো মই ৱেবছাইটৰ কথা কৈ আছিলোঁ ৱেবছাইটৰ প্ৰব্লেম ছল্ভ হ'ল মই মোৰ লিংক ইয়াত দিয়া থাকিব তোমালোকে ৱেবছাইটটো চাবা মই এতিয়াৰ পৰা যিমানটো পাৰোঁ ৱেবছাইটত চববোৰ কাম কৰিবলৈ চেষ্টা কৰিম আৰু সোনকালে গ্ৰুপ বনাম এনেকুৱা ধৰণৰ কাম কিছুমান মই ভাবি আছোঁ যদি তোমালোক মোৰ লগত থাকা তেনেহ'লে নিশ্চয় মই কৰিম আৰু আমাৰ অতি সোনকালে বেটছ ৱাইজ আমাৰ ক্লাছ চলিব মেথছৰ আৰু ছায়েন্সৰ মেইনলি ক্লাছ 10ৰ সম্পূৰ্ণ মই বছৰেকীয়ালৈকে যিমানখিনি চিলেবাছ আছে সম্পূৰ্ণ কভাৰ কৰিম আৰু মেট্ৰিকৰ আগে আগে ৰিভিজন ইম্পৰ্টেণ্ট কুৱেশ্যন সকলোবোৰ এই চেনেলতে তোমালোকে পাই থাকিবা তো তোমালোকৰ লগৰ যিমানখিনি আছে সকলোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আজিৰ ভিডিঅ'টো এইটোৱেই থেংক ইউ